আদা, নিমখ, নহৰু, মান ধনিয়া আৰু এইফালে বুট দাইল, মচুৰ দাইল, এইফালে সৰু সৰু শুকান মাছ, সৰিয়হ আৰু চ'দা পানী। আসসালামু আলাইকুম, আপোনালোকক সকলোৱে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা সাংঘাতিক টেষ্টি খানা বনাব লৈছোঁ আৰু সেই খানাটো মই আপোনালোকক দেখাই যাম। তাৰ আগতে মই কৈ দিওঁ, খানাটো হৈছে এটা গাঁৱলীয়া খানা, সকলোৰে বাৰীতে পোৱা যায় সেইটো। আৰু যদি বনাওঁতে কিবা খেলি মেলি হয় আপোনালোকে শুধৰাই দিব। আজি মই ফাৰ্ষ্ট টাইম বনাম, তাকো জুইত বনাম। আৰু ব'লক তেনেহ'লে দেখাই যাওঁ কি হয়, আপোনালোকে চাব। এইটো আহি গ'ল ভীমকলৰ পুলি আৰু সেইফালে আছে আমাৰ কলগছ আৰু তাৰপৰা মই কাটি মেলি আনিলোঁ। আজি মানে বনাম এটা ৰেচিপি আৰু সেই ৰেচিপিটোৰ নাম হৈছে কলপচলা খাৰ। এইফালে গোটেইখিনিতো আয়োজন কৰি থৈছোঁ মই অলৰেডি আৰু লগতে ভীমকলৰ পুলিটো কাটি মেলি চাফা কৰি মেলি আনিলোঁ। আৰু মই জুইত বনাম, চৌকাত বনাম, কাৰণ কেলৈ এইকাৰণে বনাম, ইয়াত বহুত টেষ্টি হ'ব। জুইত বস্তুটো বনালে বহুত টেষ্টি হয় খাবৰ কাৰণে। এই ডাঙৰ বল এটা লৈ ল'লোঁ আৰু এই কলপুলিটো যে আনিছিলোঁ সেইটো কাটি যাম আৰু ইয়াতে। এইডাল চাওকচোন, কাটিলে ইমান ধুনীয়াকৈ চেইনডালৰ নিচিনা দীঘল হৈ যায়। তাৰ মাজতে পটককৈ গৈ জলকীয়া দুটা ছিঙি আনিলোঁ। এইখিনি চাইড কৰি মেলি অকণমান ডাঙৰ ডাঙৰকৈ ওলোৱাই ল'লোঁ, কাৰণ কেলৈ এইখিনি এনেকৈ যদি দিওঁ তেতিয়া খাবলৈ টেষ্টি হয়। কিছুমানে দিয়ে আৰু কিছুমানে নিদিয়ে, মই দিছোঁ। আৰু এইফালে বাৰীৰে জলকীয়া আনি ল'লোঁ আৰু এইফালে আলু কাটি ল'লোঁ, আলু সনা কৰিম। আৰু এইটো মানে গুৰিটো হয়, এইটো অকণমান বেমাৰৰ কাৰণে খাবলৈ ভাল। আমাৰ মাজনৰ থাইৰয়ড আছে, সেইকাৰণে মই এক্সট্ৰা কৰি ওলোৱাই থৈছোঁ। এইটো মিক্সিত মাৰি পেলাই ৰসটো ওলোৱাই পেলাই খাব, চাকনিত চাকি মেলি। আৰু এইফালে মই এইখিনি সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'লোঁ। ইয়াতে মই নিমখ দিম, এতিয়া খচি খচি মানে ইয়াৰ ৰসটো ওলোৱাই দিম আৰু পূৰা মিহি কৰি দিম। এইফালে এইখিনি নিমখ দি পেলাই সানিছিলোঁ যে খুব, আৰু এইখিনি এনেকুৱা হৈ গ'ল। চাফা পানীয়ে ধুই মেলি ইয়াত ওলোৱাই থৈছোঁ। এয়া জুইটো জ্বলাবলৈ লৈছোঁ মই। নহৰু আৰু আদা আৰু সৰিয়হ আছিলে যে ইয়াৰ পেষ্ট বনাই ল'লোঁ। আৰু এইফালে নহৰু মই এনেকৈ সৰু সৰুকৈ খুন্দি ল'লোঁ, অকণমান গোটা গোটাকৈ আৰু এইখিনি হৈছে মান ধনিয়া পাত। আৰু আদা যে আনিছিলোঁ, আদাও আমাৰ বাৰীয়ে আছিলে। কলগছৰ পুলিটো আমাৰ বাৰীয়ে হয়। আৰু এইফালে গোল জলকীয়া লাগিছে, আমাৰ বাৰীয়ে হয়। মান ধনিয়াখিনিও আমাৰ বাৰীয়ে হয়। এইখন মস্ত কেৰাহীখন ধুই লৈছোঁ। আজি এটা সাংঘাতিক টেষ্টি খানা একদম তৈয়াৰ কৰি দিম মই। আৰু এইফালে জুই জ্বলাই ল'লোঁ একদম দপ দপকৈ। বিছমিল্লা বুলি কৈ মেলি পাতিম আৰু মই খানা পতা সময়ত সদায় দোৱা এটা মাতোঁ। এইটো নবহিছে, এইটো নবহিছেচোন, এইটো কাট কৰি দিয়াৰ কাৰণে নবহিছে। এইটো খেলি মেলি হ'ব যে বস্তু কিবা এটা। আৰু ধেৰ একদম মানে ধেৰ তৈয়াৰ কৰি ল'লোঁ মই। মুঠতে আজি এটা জোচত বনাইছোঁ আৰু কিবা এটা মুঠতে বনিব আৰু কিবা এটা বনিব আজি। নবহিছে, বহোৱা চিষ্টেম এটা কৰিব লাগিব। এইফালে কাঁহীখন পাতি ল'লোঁ, বিছমিল্লা। দোৱা এটা মাতিব লাগে। আমাৰ মুছলমান মানুহে খানা বনোৱা সময়ত কিছুমানে মাতে, কিছুমানে নামাতে। মই মাতি লওঁ। আল্লাহুম্মা বাৰিক লানা ফিমা ৰাজাক্তানা ওকিনা আযাবান্নাৰ। যদি ভুল হৈছে তেনেহ'লে আপোনালোকে শুধৰাই দিব। এই দোৱাটো যদি মাতি লোৱা হয় তেনেহ'লে বহুত বৰকত দিয়ে খানা, যিকোনো খানা বনালে। কেৰাহীখন গৰম হওক, তাৰপিছত গৰম হোৱাৰ পিছত তেল দিম আমি। আৰু লগতে কাপোৰখন আনি লওঁ ধৰিবলৈ, নহ'লে হাত পুৰি যাব। একদম মজাকৈ টিপতে খাবহে লাগে মাজন আবাহেঁতি। আৰু মাজনলৈ যে দৰৱটো থৈছিলোঁ, এইটো মাজনে একদম হেৰি কৰিব আৰু মানে বনাই মেলি খাব। আৰু এতিয়া কেৰাহী গৰম হৈ যাব, তাৰপিছত মই তেল দিম। খানা বনাই থাকোঁতে ভোক লাগিছিলে। ৰাতিপুৱা মই একো খোৱা নাছিলোঁ, প্ৰায় মই ৰাতিপুৱা একো নাখাওঁ। কিন্তু আজি ভোক লাগিছিলে কাৰণে ভাবিলোঁ কি ব্ৰেডো, কিন্তু চাবনে কি হৈ গ'ল, আকৌ জ্বলি গ'ল। খাই থাকোঁতে এইফালে খাম বুলি ভাবিলোঁ, জ্বলিয়ে গ'ল। কেৰাহী পূৰা গৰম হোৱা আছিলে, তেলো গৰম হৈ গ'ল। বেছি আৰু গৰম নকৰোঁ, নহ'লে জ্বলি যাব। এইফালে মই অলপ থেতেলি থৈছিলোঁ, এইখিনি দিছোঁ। অকণমান লৰাই দি আনি থৈছিলোঁ। এই চ'দা পানীখিনি দিম, তলৰ গেটটো নিদিওঁ, কাৰণ কেলৈ তলৰ গেটটো বৰ বালি থাকে। মই অথনিৰ পৰা তিয়াই থৈছিলোঁ। চ'দা পানী তেলত দিলে টেষ্টি হয়, চেণ্ট এটা ওলায়, সেইকাৰণে আমি তেলত দিম। ওপৰত কেতিয়াও নিদিওঁ, তেলতে দিম ধুনীয়াকৈ। বিছমিল্লা। মোৰ ভয় লাগে, মোৰ খানা বনাই থকা সময়ত মানে বৰ ভয় লাগি থাকে, সেইকাৰণে তেনেকৈ মই বনাওঁ। আৰু নহৰুখিনি অকণমান ব্ৰাউন কালাৰ কৰিব লাগিছিলে। হ'ব দেই, একো নহয়, মই প্ৰথম বনাইছোঁ নহয়। আপোনালোকে খালি আৰু অকণমান ব্ৰাউন কালাৰ কৰি ল'ব দেই। চ'দা পানীখিনি এতিয়া উতলি আহিলে, এতিয়া আমি কলপচলাখিনি দি দিম, যে ধুই মেলি থৈছিলোঁ ধুনীয়াকৈ। এই গোটা গোটাখিনি দি দিছোঁ, এডোখৰ পৰি গ'ল খালি। ইয়াৰ লগতে নিমখো দি দিম, নিমখ দি মেলি লৰাই মিক্স কৰি দিছোঁ। ডাঙৰ কেৰাহী এখনত পাতিলে লৰাবলৈও সুবিধা হয়। এতিয়া এইফালে এইখিনি বুট দাইলখিনি যিহেতু মই কোমলাই থৈছিলোঁ, সেইখিনি এতিয়া দি দিম। মজোৱা হৈ গ'ল, মজোৱাৰ পিছত এনেকুৱা হৈ যাব নহয়, এনেকুৱা হৈ যোৱাৰ পিছত বুট দাইল দিম। মচুৰ দাইলখিনিও দি দিছোঁ। এতিয়া এইখিনি ইয়াৰ যে পেষ্ট বনাই থৈছিলোঁ, এই পেষ্টখিনিও দি দিম। মাজনক এনেকৈ কৰা মেলা দেখোঁ, দাইল চাইলো সৰহকৈ দিয়ে আৰু এনেকৈ পেষ্ট চেষ্ট বনাই মেলি দিয়ে। তো মাজনক দেখোঁ যে মই, সেইকাৰণে মই মাজনে বনোৱাৰ দৰে বনাইছোঁ। আমাৰ জেঠাই এজনীও বনায়, তেওঁ বৰ ধুনীয়াকৈ বনায়। আপোনালোকে না হোৱা যদি বনোৱা শিকাই দিবচোন, কমেণ্ট কৰি মেলি জনাব আপোনালোকে কিদৰে বনায়।
খাই মেলি মিক্স কৰি মেলি এতিয়া ঢাকন মাৰি দিছোঁ। এতিয়া সিজিবলৈ পানী দিছোঁ আৰু লগতে আলুকেইডোখৰ মই দি দিলোঁ সিজিবৰ কাৰণে। পচলাৰ লগত আলু পিটিকা খাই বিৰাট টেষ্টি লাগে। আৰু অকণমান দি দিছোঁ। কেনেকুৱা ধুনীয়া কালাৰ হৈছে দেখিছেনে? এবাৰ কেৰাহী ঢাকনখন খুলি চাইছোঁ আৰু বিৰাট ধুনীয়া গোন্ধ এটা ওলাইছে। ইমান ধুনীয়া বতাহ এজাক মাৰি আছে। এইডোখৰ জুইত বনাইছোঁ যদিও বনায়ে ভাল লাগিছে, ইমান গৰমেই অনুভৱ হোৱাই নাই। এইফালে মই যে সেই সৰু সৰু মাছবিলাক ফ্ৰাই কৰি থৈছিলোঁ সেইবোৰ দিম। মানে ইয়াত ডাঙৰ মাছ দিব নোৱাৰি কাৰণ কেলৈ কাঁইট চাইট ওলাই যাবও পাৰে। আৰু লগতে মই মান ধনিয়াও দি দিছোঁ। এতিয়া অকণমান ঢাকনখন মাৰি দিছোঁ, অলপ দেৰি পিছত নমাই দিম, হৈ যাব। এইখিনি এয়া হৈ গ'ল ধুনীয়াকৈ আৰু নমাই দিম এতিয়া। লৈ যায় এতিয়া আলু পিটিকা কৰিবৰ কাৰণে লগতে নহৰু দুটামান দি দিম। এইফালে লগতে জলকীয়া আৰু পিঁয়াজটো অলপ ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'লোঁ, অলপ অলপ ব্ৰাউন কালাৰ হ'ল। খানা লৈ আনিলোঁ খাবলৈ। মই নিজে এচামুচ খাই চাওঁ কেনেকুৱা লাগিছে, নিজে বনাইছোঁ যিহেতু ফাৰ্ষ্ট টাইম। ভালেই বনাইছোঁ। ভালেই বনাইছোঁ। মাজনে ভাত খালে, মাজনে কৈছে ধুনীয়া হৈছে পাৰিছ। ভাল বনাইছোঁ, সঁচাকৈ ভাল বনাইছোঁ। বহুত সোৱাদ। মই ভবাই নাছিলোঁ মই মানে ইমান ধুনীয়াকৈ বনাই দিম বুলি ফাৰ্ষ্ট টাইম এনেকৈ। মাজনক বনাই থকা দেখোঁ নাই, হ'লেও এবাৰ দুবাৰ মাজনক সুধি পুচি লৈছোঁ বাৰু, ইমান এক্সপাৰ্ট নহয় যে। এয়া টেষ্টি টেষ্টি। বেয়া নবনাওঁ, ভালেই বনাওঁ তেতিয়াহ'লে। এতিয়া সমাপ্ত কৰিছোঁ। লাভ ইউ।